নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে সুপ্ৰভাত জনাই মই আজি এয়া বুটলিবলৈ আহিছোঁ। এয়া ঢেকীয়া শাক, এয়া দেখিছেনে? কাৰ কাৰ প্ৰিয় ঢেকীয়া শাক জনাবচোন। মোৰ কিন্তু বহুত প্ৰিয় দেই ঢেকীয়া। এয়া মই বুটলি ল'লোঁ এক মুঠি ঢেকীয়া। এয়া মই ঢেকীয়াখিনি আনি ভাজি আছোঁ। মই আজি ভাজিয়ে বনাইছোঁ ঢেকীয়া মাছৰ লগতো খাই ভাল লাগে। মই মাছৰ লগতো টেঙা বনাওঁ কেতিয়াবা। আপোনালোকে কেনেকৈ খাই ভাল পায় জনাবচোন কমেণ্ট কৰি। মোৰ আজি দুপৰীয়া সাজত আছিলে এয়া মচুৰ দাইল আৰু অমিতা, এইফালে এয়া ঢেকীয়া ভাজি আৰু আলু, এয়া কুন্দুলি আৰু আলু, এয়া গাজৰ চাটনি, ভাত, নেমু আৰু জলকীয়া, এয়া পানী। মোৰ ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। বাই বাই।